নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, আপোনালোকক মই আগতেও কৈছোঁ যে কিছুমান শিক্ষা বিভাগত চাকৰি ওলাব য'ত কোনো ধৰণৰ টেট বা বি এড নালাগে। তো আজি ভিডিঅ'টোত ডি এল এড বা বি এড নালাগে। তো আজি ভিডিঅ'টো মই আপোনালোকৰ কাৰণে তেনেকুৱা এখন চাকৰি আপডেট লৈ আহিছোঁ। ভেকেঞ্চিটো ওলাইছে, ক'ত ওলাইছে চাই লওক আপোনালোকে। বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন মানে সেৱাত ভেকেঞ্চি ওলাইছে। কি ভেকেঞ্চি ওলাইছে? জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাম প্ৰগ্ৰাম এছিষ্টেণ্টৰ ভেকেঞ্চি ওলাইছে। তো আপোনালোকক কিমান কোৱালিফিকেশ্যন লাগিব? তো আপোনালোকৰ গ্ৰেজুৱেট থাকিব লাগিব। গ্ৰেজুৱেট দেখিব পাৰে, কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ইন ছায়েন্স, আৰ্টছ অৰ কমাৰ্চ। তো আপোনালোকে বি এ বা বি এছ চি বা বি কম পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ বাহিৰে যদি আপোনাৰ এম চি আছে বা বি চি আছে বা আপোনাৰ যদি কম্পিউটাৰৰ কিবা ডিগ্ৰী আছে তেতিয়াহ'লেও আপোনালোকে আবেদনটো কৰিব পাৰিব। তো এক্সপিৰিয়েঞ্চ থাকিলেও আপোনালোকে কৰিব পাৰিব। তো আপোনাৰ যোনটো এজ লিমিট আছে 21 পৰা 43 ভিতৰত হ'ব লাগিব। তো বহুতে মোক কৈ থাকে যে 40ৰ ওপৰত চাকৰি আপডেট দেখাবৰ কাৰণে। তো বন্ধুসকল, 43লৈকে এই পোষ্টটোত আপোনালোকে আবেদন কৰিব পাৰিব। দৰমহাটো আপোনালোকে 17,000 পাব, যোনটো আপোনালোকৰ বছৰত ইনক্ৰিজ হৈ থাকিব। তো এতিয়া কথাটো হ'ল যে আপোনালোকে কেনেকৈ আবেদন কৰিব। তো আবেদনৰ প্ৰচেছটো আপোনালোকে অনলাইন কৰিব পাৰিব, দেখিব পাৰিব অফিচিয়েল ৱেবছাইট sevaonline.org, তাতে গৈ আপোনালোকে আবেদন কৰিব পাৰিব। তো আবেদনটোৰ লাষ্ট ডেটটো হৈছে 4 জুলাই। 4 জুলাইৰ আগতে আপোনালোকে আবেদনটো কৰি ল'ব, তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব। আৰু আপোনালোকে 250 টকাৰ এটা পে'মেণ্টো কৰিব লাগিব, আপোনালোকে দেখিব পাৰিছে। তো ফুল ইনফৰ্মেশ্যনৰ কাৰণে মই ডেছক্ৰিপশ্যন বক্সত আপোনালোকক অফিচিয়েল ন'টিফিকেশ্যন আৰু অনলাইন এপ্লিকেশ্যনৰ লিংকটো দি দিম। আপোনালোকে তাৰপৰা আপোনালোকে চাই ডাইৰেক্ট এপ্লাইটো কৰিব পাৰিব। তো বন্ধুসকল, যদি আপোনালোকে এনেকুৱা ৰেগুলাৰ আপডেট লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। নেক্সট ভিডিঅ' আমি আকৌ লগ পাম নতুন কিবা আপডেটৰ লগত। তেতিয়ালৈকে ধন্যবাদ।